আপুনি কথাটো আমিও ক'ব জানো কেইটা গাঁওবুঢ়াক এতিয়ালৈকে নিৰূপণ কৰিলে আপোনালোকে কেইটা গাঁওবুঢ়াক আপোনালোকে পানিছমেণ্ট দিছে কেইটা গাঁওবুঢ়াৰ ওপৰত আপোনালোকে তদন্ত ঘোষণা কৰিছে ক'ব পাৰিব আপোনাৰ মণ্ডল এক ছেকেণ্ড আপোনালোকৰ বাইদেউ যদি আমাৰ কথাকেইটা আপুনি নুশুনে তেতিয়াহ'লে আমি এইবাৰ গুচি নাযাম 24 ঘণ্টাই বহিম দিনে ৰাতিয়ে বহিম গতিকে কথাটো শুনি লওক আপোনালোকে ইয়াৰ পৰা মণ্ডলে যিবিলাক নাম দিছিলে ইয়াৰ পৰা যিবিলাক মণ্ডলে নাম দিছিলে যিবিলাক মানুহৰ ঘৰত পানী উঠা নাছিল তেওঁলোকৰ ঘৰত 30,000 কোটি টকা সোমাইছে কাৰ কাৰণে সোমাবলৈ পালে কাৰ ভুলৰ কাৰণে সোমাবলৈ পালে যিবিলাক গাঁৱত পানী সোমাইছিলে সেই মণ্ডলবিলাকক আপোনালোকে তদন্ত কৰিলে যিবিলাক মানুহৰ 30,000 সোমালে আৰু যিবিলাক মানুহে পানীত কক বকাই আছিলে যিবিলাক মানুহৰ ঘৰ বাৰী উটি গ'ল যিবিলাক মানুহৰ এটা কাপোৰ নাই সেই মানুহবিলাকক আপোনালোকে এতিয়ালৈকে মানে 1 টকা পইচা দিব পৰা নাই আৰু যিবিলাক মানুহৰ কেৱল মাত্ৰ পানী গাঁঠিটো পৰিছিলে ইমান গ'ল তেওঁলোকৰ একাউণ্টত 30,000 টকা আছে কিমান তদন্ত কৰিছে আপোনালোকে তদন্ত ঘোষণা কৰিছে ইয়াত কোন মণ্ডলে তাত ছাৰ্ভে কৰিছিলে এটা মণ্ডল গৈ গাঁৱৰ পানী ঘৰ গছকিছিলে ইয়াত আহি পেলাই তেওঁলোকে বস্তুবিলাক সামৰি বহি থাকে কোন চিনাকি মানুহক ইয়াৰ পৰা দাইল বস্তাই দিব পাৰি তেওঁলোকে ইয়াত বহি থাকে কোন মানুহক পানী কাৰ্টন বেছিকৈ দিব পাৰি ইয়াত আহি বহি থাকে তেওঁলোকে গাঁৱৰ সেই পানী চাবলৈ গৈছিলে কোনটো মণ্ডল গৈছিলে আপোনালোকে মাতি দিয়ক চাওঁ মই গৈছিলে এজন যদি গাঁওবুঢ়া গৈছিলে গাঁৱৰ কেইজনমান মই নিজে ছাৰ্ভে কৰিছোঁ মই নিজে মোৰ ঘৰত এডিঙি পানী মই ক্ষতিপূৰণ বিচৰা নাই কিন্তু মই নিজে মানুহৰ ঘৰত সোমাই ফটো মাৰি আছোঁ মই মানুহৰ ঘৰত সোমাই ঘৰত খিচিৰি বনাই বিচনাৰ ওপৰত এইটো কি বুলি কয় ডাইনিং তুলি পেলাই খিচিৰি বনাই মানুহক খুৱাইছোঁ টিউপাল মই নিজে দিছোঁ মানুহক থাকিবলৈ কিন্তু আপোনালোকৰ ইয়াৰ পৰা কেইজন মণ্ডল গ'ল টিউপাল পালেনে নাই পোৱা কিন্তু তাত গৈ পেলাই আপোনালোকৰ গাঁওবুঢ়াবিলাকে কোনো মানুহৰ ঘৰত তদন্ত নকৰিলে গাঁৱৰ কোনোবা এটা এমূৰৰ মানুহক কোনোবা এজন মানুহক কৈ দিছে অৰ্থাৎ বৰ্তমান সময়ত গাঁৱৰ এই গাঁওবুঢ়াবিলাকো বিজেপিকৰণ হৈ গৈছে বিজেপি লিডাৰক সুধিছে যে যাৰ মানুহৰ পানী পৰিছে তোমালোকে দি দিয়া যি মানুহৰ পকা ঘৰত পানী সোমোৱা নাই ইমানকণ পানী সোমাইছে আৰু সেই গাঁৱৰ বিজেপিৰ চুবুৰীয়া লিডাৰবিলাকে সেই নামবিলাক দি দিছে